আপোনালোকে স্ক্ৰিনত দুজন ব্যক্তিৰ পিকচাৰ চাই আছে। এজন ব্যক্তি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আনজন ব্যক্তি হ'ল কাঠমোল্লা, এজন অভদ্ৰ, এজন অসভ্য, যিজনৰ কোনো ধৰণৰ ভাষা জ্ঞান নাই, যিজনৰ মাজত কোনো ধৰণৰ ইছলামিক জ্ঞান নাই, যিজনৰ অংগী ভংগীত প্ৰমাণ পোৱা যায় যে তেওঁ প্ৰকৃততেই এজন বণ্ড। আৰু এইজন কাঠমোল্লাৰ বিৰুদ্ধে বৰ্তমান সময়ত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীজনে সংবাদমেল পাতিছে। আপোনালোকে চাওক। হেল্ল' বন্ধুসকল, নতুন আপডেটলৈ স্বাগতম জনালোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামাই কি ক'লে? মুছলিম মিয়া মানুহক 38% বয়কট কৰা হ'ব না কি ক'লে? আপোনালোকে চাই ল'ব। আগতে মই নকওঁ এইটো কথা, মামাই কৈ দিব, আপোনালোকে চাই ল'ব। মিয়াৰ বাবে 38% কি কথা ক'লে আপোনালোকে নিউজত চাই ল'ব আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু এজন মিয়া বা মুছলমান মানুহে, এইটো নামটো বেলেগ আছিলে, আপোনালোকে চিনি পাব, মই স্ক্ৰীণত দিয়া আছোঁ বাৰু। আৰু আপোনালোকে ক্লিপত দেখিছা, এইটো ভিডিঅ' চাই ল'ব। মুছলিম বা মিয়ায়ে এদিন মামাক এটা ভিডিঅ' বনাই গালি পাৰিছিলে। সেই ভিডিঅ'টো লৈ মামায়ে ৰিপ্লাই দিলে, সকলোৱে দেখিছা চাগে। সেইটোক লৈ এজন দাদাই কি কথা ক'লে এই মুছলমানক লৈ, আপোনালোকে চাই ল'ব। হিন্দু মুছলমান একো নহয়, সকলোৱে মিলা মিছিকৈ থাকিব লাগে, এনেকুৱা কৰিব নালাগিছিল। মামাৰ অলপ কিবা ভুলভ্ৰান্তি হ'ল নেকি, এনেকুৱা ভাবিছোঁ আৰু ন, মানে সকলোৱে মানুহ, সকলোৱে তেজ আছে, এনেকুৱা মই ভাবিছোঁ। তথাপিও বেয়া নাপাব, এইটো ভিডিঅ' আপোনালোকে চাই ল'ব। মই কোৱা কথা নহয় বাৰু, কি আপোনালোকে কমেণ্টত জনাই দিবচোন, মই দি আছোঁ ভিডিঅ'টো, চাই ল'ব আগতে। আৰু মোৰ চেনেলত স্বাগতম জনালোঁ, ছাবস্ক্ৰাইব কৰি ল'ব নতুনবাৰ আহিছে যদি, আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, কিন্তু 100% শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। কিন্তু জুবিনদাৰ ন্যায়ৰ কাৰণে সকলোৱে চিঞৰি আছে, কিন্তু আমি পলিটিক্সৰ বা ৰাজনীতিকৰ কথা আহি আছে, হয়নে নহয়? কিবা তেলৰ কথা আহি আছে, কিবা দালিৰ কথা আহি আছে, হয়নে নহয়? এতিয়া ভাবিছোঁ দেৱালী আমি বোমা নুফুটাও চাগে, কিয়নো বোমা ফুটাতকৈ আমি চাকি জ্বলোৱাই ভাল। এনেকুৱা ফূৰ্তি কৰি লাভ নাই। কিবা ক'ৰবাত ফাংচন হৈ আছিলে, ক'ৰবাত প্ৰগ্ৰাম হৈ আছিলে, তথাপিও এনেকুৱা এটা ফূৰ্তি নাই, কিয়নো জুবিনদা আমাৰ কাষত নাই, আমাৰ মাজত নাই। সেইকাৰণে যদি জুবিনদা থাকিল হয়, আমি ফাংচন বা পূজা মেলাত এনেকুৱা এটা ফূৰ্তি কৰিলোঁ হয়, যে আমাৰ জুবিনদা নাই কাষত, সেইকাৰণে আমি এতিয়া একো সুখেৰে পূজা চাব নোৱাৰিলোঁ, বা আমি কৰিব নালাগেও, মানে বোমো ফুটাব নালাগে দেৱালী হ'লেও। চাকি এটা জ্বলালে ভাল আছিল, চাকি এটা জ্বলালে জুবিনৰ আত্মাও এটা অলপ শান্তি পাব যেন ন। আৰু বতৰৰ এনেকুৱা এটা আছে, ঠিক আছে, মানে ন্যায় নোপোৱাকৈ আমি একো কাম কৰিব নোৱাৰিম ফূৰ্তি কৰি। ঠিক আছে, চাই ল'ব ভিডিঅ'টো আগত। আপোনালোকে স্ক্ৰীণত দুজন ব্যক্তিৰ পিকচাৰ চাই আছে। এজন ব্যক্তি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আনজন ব্যক্তি হ'ল কাঠমোল্লা, এজন অভদ্ৰ, এজন অসভ্য, যিজনৰ কোনো ধৰণৰ ভাষা জ্ঞান নাই, যিজনৰ মাজত কোনো ধৰণৰ ইছলামিক জ্ঞান নাই, যিজনৰ অংগী ভংগীত প্ৰমাণ পোৱা যায় যে তেওঁ প্ৰকৃততেই এজন বণ্ড। আৰু এইজন কাঠমোল্লাৰ বিৰুদ্ধে বৰ্তমান সময়ত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীজনে সংবাদমেল পাতিছে। আপোনালোকে চাওক। চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব। এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই। এইটো আপোনালোকে চালে, এয়াই বৰ্তমান সময়ত অসমৰ ৰাজনীতি। অসমবাসী ৰাইজে বাট চাই আছে যে জুবিনদাক কেতিয়া ন্যায় পাব। অসমৰ মুখ্যমন্ত্ৰীজনে বৰ্তমান সময়ত সংবাদমেল পাতি পিনে অসমবাসী ৰাইজক জনোৱা উচিত যে অসমৰ আমাৰ হাৰ্টথ্ৰব জুবিনদাক কেতিয়া ন্যায় পাব। যিসকল ব্যক্তিয়ে জুবিনদাক হত্যা কৰি পেলালে, সেইসকল ব্যক্তিক কেতিয়া ফাঁচি দিয়া হ'ব। যিসকল ব্যক্তিয়ে জুবিনদাক বিষ পান কৰোৱালে, সেইসকল ব্যক্তিৰ ঘৰত, বিল্ডিঙত কেতিয়া বুলডোজাৰ চলিব। অসমবাসী ৰাইজে এয়া জানিব বিচাৰিছে। কিন্তু দুৰ্ভাগ্যজনক বিষয়, সন্মানীয় মুখ্যমন্ত্ৰীজনে সংবাদমেল পাতি পিনে অসমবাসী ৰাইজক শুনাই আছে যে এইজন কাঠমোল্লাই বৰ্তমান সময়ত অসমৰ পৰিৱেশ পৰিস্থিতি বিনষ্ট কৰাৰ চেষ্টা কৰি আছে। সন্মানীয় মুখ্যমন্ত্ৰীজন নিজকে খুবেই পাৱাৰফুল ব্যক্তি বুলি কয়, ক্ষমতাশীল ব্যক্তি বুলি কয়। আজি কিয় এজন কাঠমোল্লাৰ বিৰুদ্ধে সন্মানীয় মুখ্যমন্ত্ৰীজনে সংবাদমেল পাতিবলগীয়া হ'ল? সন্মানীয় মুখ্যমন্ত্ৰীজনে আচলতে কি বুজাব বিচাৰিছে আমাক? যদি কোনোবা ৰাজনৈতিক নেতাই ভাবিছে যে তেখেতসকল সন্মানীয় মুখ্যমন্ত্ৰীতকৈ
জুবিন দাতকৈ তেখেতসকল বেছি জনপ্ৰিয় তেতিয়াহ'লে কিন্তু তেওঁলোকৰ সম্পূৰ্ণ এয়া ভুল ধাৰণা অসমত যিমানবিলাক ৰাজনৈতিক নেতা আছে কেৱল সন্মানীয় মুখ্যমন্ত্ৰী নহয় অসমত যিমান কেইজন ৰাজনৈতিক নেতা আছে তেওঁলোক প্ৰতিজনে একত্ৰিত হৈ যদি এফালে থিয় হয় আৰু গৰিমা বাইদেউ এফালে থিয় হওক কাৰ পক্ষত কিমান মানুহ হয় নিশ্চয় অসমবাসী ৰাইজে চাই ল'ব গতিকে যিসকল ৰাজনৈতিক নেতাই ভাবি আছে যে জুবিন দাৰ ন্যায় আমি হয়তো দিয়াৰ প্ৰয়োজন নাই কাৰণ জুবিনতকৈ আমি বেছি জনপ্ৰিয় এইবিলাক গুণাৰ গান কিন্তু অসমবাসী ৰাইজে বৰ্তমান সময়ত শুনিব বিচৰা নাই বৰ্তমান সময়ত অসমবাসী ৰাইজে শুনিব বিচাৰিছে যে জুবিন দাক যিসকলে হত্যা কৰিলে তেওঁলোকক কেতিয়া ফাঁচি দিয়া হ'ব তেওঁলোকৰ ঘৰত কেতিয়া বুলডোজাৰ চলিব তেওঁলোকৰ বিল্ডিঙত কেতিয়া বুলডোজাৰ লগাই পিনে তেওঁলোকৰ সকলো কিছু ধ্বংস কৰি দিয়া হ'ব হেয়া কিন্তু অসমবাসী ৰাইজে জানিব বিচাৰিছে গৰিমাবত জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাবত জুবিনদাৰ ন্যায় ল'ব পাৰিব বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে কাৰণ জুবিন দাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই অসমত এইবাৰ যেতিয়া সেন্সাস হ'ব সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ যদি প্ৰজেকশ্যন কৰে যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব আৰু এইটো অসমৰ এটা বাস্তৱ সত্য সেই কাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ যোৱা 5টা বছৰ আমি কাম কৰিছোঁ অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন যি নহওক এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব আমি কিবা কিবি কৰি আছোঁ আগতকৈ স্থিতিটো ভাল হ'ব কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ তেতিয়ালে এটা সময়ত ঠিক হ'ব আজিও গোৱালপাৰাটো নটিচ দি আছে বিহালীটো নটিচ দি আছে আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ ওকে দেখিলা সকলোৱে ভিডিঅ'টো চাই কেনেকুৱা পালে কেনেকুৱা আপডেটটো আপোনালোকে জনাই দিব এতিয়া মই নকওঁ এতিয়া হিন্দু মুছলমান এনেকুৱা কাইজা লাগে লাভ নাই সকলোৱে মানুহ হিচাপত সকলোৱে অলপ বুজি পাবলৈ লাগে এনেকুৱা এটা না 2026ত জনাই আছে মুখ্যমন্ত্ৰী হেমন্ত মামাই কৈ আছে 26ত অলৰেডি বিজেপি জিকিব এনেকুৱা এটা কথা কৈ আছে মামাই এতিয়া চাওঁ বাৰু কি হয় আমি ন্যায়টো আগত বিচাৰি লওঁ জুবিন দা নহয় জানো ঠিক আছে বাৰু ধন্যবাদ